নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। কেনে আছে আপোনালোক আৰু অসমখন কুশলে আছেনে? নিশ্চয় এই মুহূৰ্তত অসমখন কুশলে থকা বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ কিয় এই মুহূৰ্তত অসমৰ পৰিস্থিতিৰ বিষয়ে আমি সকলো অৱগত। সেইকাৰণে মই সকলো অসমবাসী ৰাইজক মই অকণমান হ'লেও জাতীয় চেতনাৰ প্ৰতি সজাগ হ'বলৈ আহ্বান জনাইছোঁ। আৰু এটা লগতে কথা কম কি, কিছুমান অযথা চিন্তা ব্ৰেইনত সোমাই নাৰাখিব। প্ৰেছাৰ কুকাৰৰ নিচিনাকৈ অলপমান ব্ৰেইনটোক স্পেচ দিব, মানে কি ইজি ৰাখিব, তেতিয়াহে হেপ্পী হ'ব পাৰিব। আৰু আপোনালোকক হেপ্পী কৰিবৰ কাৰণে আৰম্ভ হ'বলৈ গৈ আছে হাগ্ৰামা ব্ৰিজৰ কাষত আই নদীৰ পাৰত ড্ৰেইজিং ফেষ্টিভেল। গতিকে বৰ্ণাঢ্য আয়োজনেৰে আৰম্ভ হ'ব সমাগত ডেট। গতিকে আপোনালোকক তালৈকে আজি লৈ যাম আৰু কি চলি আছে প্ৰিপাৰেশ্যন সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে আৰম্ভ কৰি দিলোঁ আমাৰ যাত্ৰা। এয়া হ'ল ৰাখালডুবি তিনিআলি। পোনে পোনে গ'লে পাব অভয়াপুৰী, চাপৰ, ধুবুৰী, গোৱালপাৰা, আৰু ৰাইট চাইডে হৈ যাব পাৰে আপুনি বঙাইগাঁও, কোকৰাঝাৰ। এয়া দেখিছে ড্ৰেইজিং ফেষ্টিভেলৰ বেনাৰ ৰাস্তাৰ কিনাৰত। গতিকে আমিও আগবাঢ়ো তালৈকে, বলক। যদি আপোনালোকে গুৱাহাটীৰ পিনৰ পৰা বা গোৱালপাৰাৰ ফালৰ পৰা আহে ড্ৰেইজিং ফেষ্টিভেললৈকে যাবৰ কাৰণে, তেতিয়াহ'লে গুগল মাতাজিক আপোনালোকে কষ্ট নিদিলেই হ'ব। আজি ৰাখালডুবিৰ পৰা ড্ৰেইজিং ফেষ্টিভেললৈকে কোনপিনে হৈ যাব লাগিব মই আপোনালোকক ৰাস্তাবিলাক নিৰ্দেশ দি যাম। ওপৰত দেখিছে এইটো ৰাস্তাৰে পোনে পোনে গৈ থাকিলে পাব পাৰি কোচবিহাৰ, আৰু লেফ্ট ছাইডত বঙাইগাঁও চিটি। কিন্তু এয়া হ'ল চাপাগুৰি, আৰু চাপাগুৰিৰ পৰা আমি ৰাইট ছাইড ল'ব লাগিব। ৰাইট ছাইডত গৈ থাকিলে পাই যাম হাগ্ৰামা ব্ৰিজ। গতিকে নিৰ্দেশ দিবলগীয়া তেনেকুৱা নাই। এইখন গেটেই হ'ল বৰ্ডাৰ, যিখন গেট পাৰ হৈ আমি বঙাইগাঁও ডিষ্ট্ৰিক্ট পাৰ হৈ সোমাম চিৰাং ডিষ্ট্ৰিক্ট। আহি পাই গ'লোঁ সেই বিটিআৰডি প্ৰধান হাগ্ৰামা মহিলাৰ নামেৰে সজোৱা ব্ৰিজ। এইখনেই হাগ্ৰামা ব্ৰিজ। এইটো এইখন আছে আপোনাৰ আই নদীৰ ওপৰতে, আৰু কাষতে আয়োজন চলি আছে ড্ৰেইজিং ফেষ্টিভেল 2019-20 বৰ্ণাঢ্য বিশাল আয়োজন। গতিকে আৰম্ভ হ'ব 27 ডিচেম্বৰৰ পৰা আপোনাৰ 7 জানুৱাৰীলৈকে।
ফ্ৰেণ্ডছ দেখিব পাইছে চাৰিওফালৰ পৰিৱেশ কাম পূৰ্ণ উদ্যমে চলি আছে আৰু কেইদিন পিছতে আৰম্ভ হৈ যাব ডুইজিং ফেষ্টিভেল গতিকে ফেষ্টিভেল আল্টিমেট হ'বলৈ গৈ আছে আপোনালোকে কোন কোন আহিম বুলি ভাবিছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত নিশ্চয় জনাব আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লেহে মোৰ ভিডিঅ'বিলাকৰ আপডেট পাই থাকিব